এহাল বুঢ়া বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল'ৰা হ'ল। বুঢ়াই গুণি ভাবি পুতেকৰ নাম কি থ'ব বিচাৰি নাপায় গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ'ল। গণকে বুঢ়াক সুধি পুছি তাৰ বুঢ়াকালত হোৱা আৰু একেবাৰে নুমলীয়া দেখি ল'ৰাৰ নাম নুমল দিলে। বুঢ়াই গণকক পানী গামোচা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি নুমল নুমল কৈ ৰিঙিয়াই আহিছিল। বাটত আহোঁতে লাহে লাহে তাৰ ভুল হৈ নুমলৰ ঠাইত নেমেল নেমেল ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈত এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা ওচৰি পাওঁতেই সদাগৰে তেওঁৰ নাওখন মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাৱৰীয়াহঁতে নাৱৰ গোজ উভালি নাওখন মেলিবলৈ ধৰোঁতেই নেমেল নেমেলকৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক'লে, দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে। নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে। বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ'লে কিজানি সিফালে নামটো পাহৰিয়েই যায়। ইয়াকে ভাবি কোনো উত্তৰ নিদি মাথোন বাৰে বাৰে নেমেল নেমেল কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল। কটা, ইমান দিন ইয়াতে থাকি আজি দিনবাৰ চাই নাওখন মেলিবলৈ হুকুম দিলোঁ। আপদীয়া এইটোৱে ক'ৰবাৰ পৰা আহি মোৰ শোভাযাত্ৰাত বিঘিনি জন্মালে। কটা, ধৰ ইয়াক। এইবুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটা দিলে। মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি নহবৰ হ'ল বুলিবলৈ ধৰিলে। বুঢ়াই নহবৰ হ'ল কৈ গৈ আছে। এনেতে সেই বাটেদিয়ে ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহটোৱে বুঢ়াৰ সেই নহবৰ হ'ল কথাটো শুনি ভাবিলে ধুমপেচ মাৰি সাজপাৰ পিন্ধি আহিছে দেখি বুঢ়াই তাক সেইদৰে হাঁহিছে। ইয়াকে ভাবি সি তাৰ হাতৰ লাখুটিডালেৰে বুঢ়াক মাৰচেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই নহবৰ হ'ল কথাষাৰো পাহৰি সিটোতকৈ ইটোহে চৰা বুলি যাবলৈ ধৰিলে। এনেতে আগেদিয়ে দুটা গৰলীয়া মানুহ গৈছিল। সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি সেইদৰে সিহঁতক হাঁহিছে। ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুচৰি বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি ক'লত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, বাৰু যি হ'ল এতিয়া গণকে দিয়া নামটো কি কোৱাচোন। বুঢ়াই ক'লে, কিলৰ তাপত মোৰ মনৰ পৰা নাম কাম সোপাই পলাই গ'ল। নামটো পাহৰিলোঁ। বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক'লে, পাহৰিলা যদি পাহৰিলা, কি কৰিম। ল'ৰাৰ নাম থোৱা হ'ল আৰু এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা। বাৰী চোকাৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰ গৈ যোৱা। নুমলীয়াকৈ কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একো নাই হৈ বুঢ়ীক ক'লে, হয়, তয়ে যদি মোৰ ল'ৰাৰ নামটো জান তেন্তে মোক কিয় ইমানখন মাৰগিল খোৱালি। এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত পাৰিলে। ইয়াৰ পিছত বুঢ়া বুঢ়ীয়ে পুতেকৰ নাম নুমল দি খাই বৈ থাকিল।